নমস্কাৰ আৰু কেছেstudyলৈ স্বাগতম। 1975 চনৰ পাছত প্ৰথমবাৰৰ বাবে চীন ভাৰতৰ সীমান্তত ভাৰতীয় জোৱানৰ মৃত্যু হৈছে। ভাৰত আৰু চীনৰ এই সীমা বিবাদক লৈ কেৱল ভাৰতৰে নহয়, চীনৰো প্ৰায় 40 জনতকৈ ওপৰৰ সৈন্যৰ মৃত্যু হৈছে। ভাৰত আৰু চীনৰ সীমা বিবাদৰ ঘটনা প্ৰায় 6 সপ্তাহ ধৰি চলি আহিছিল। সমূহ ঘটনাক আলোচনা কৰাৰ আগতে আমি আচলতে জানিব লাগিব প্ৰথমতে যে এই সীমা বিবাদনো কেনেকৈ হৈছিল, কি কাৰণে সৃষ্টি হ'বলৈ পালে। চাওক, সহজভাৱে বুজিবলৈ এটা মেপ আপোনালোকক দেখাইছোঁ যে এইখিনিতে এইটো লাইন অফ একচুৱেল কণ্ট্ৰল, যিটোক LAC বুলি কোৱা হয়। লাইন অফ একচুৱেল কণ্ট্ৰলৰ কাষতেই এইটো হৈছে দৌলত বেগ অলদি এটা ৰাস্তা। এই ৰাস্তাটোৰ নামটো আচলতে DSDBO ৰোড বুলি কয়, যিটো প্ৰায় 323 কিলোমিটাৰ। অৰ্থাৎ DSDBO হৈছে দাৰবক শ্বিয়ক দৌলত বেগ অলদি। ভাৰত চীন সীমান্তত থকা এই ৰাস্তাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ এই ৰাস্তাটোৰে ভাৰতৰ বিভিন্ন ধৰণৰ জোৱান হওক বা তেওঁলোকৰ অস্ত্ৰ সামৰিক বাহিনীসকলক তেওঁলোকে ইখন ঠাইৰ পৰা ইখন ঠাইলৈ সহজে নিব পাৰি। কিন্তু এই লাইন অফ একচুৱেল কণ্ট্ৰলৰ কাষত থকা এখন নদী গালৱান ৰিভাৰ বুলি কয়, অৰ্থাৎ এই সমগ্ৰ অঞ্চলটোক কোৱা হয় গালৱান ভেলী। কিন্তু কাষতে এটা নদী নদী আছে বৰ্তমান, যিটো গালৱান ৰিভাৰ বুলি কোৱা হয়। এই গালৱান ৰিভাৰৰ কাষতেই ভাৰতৰ প্ৰায় 8টা পইণ্ট আছে, 8টা তেওঁলোকৰ পেট্ৰলিং কৰাৰ পইণ্ট আছে, যিখিনি পেট্ৰলিং কৰা পইণ্টত ভাৰতীয় সৈন্যসকলে প্ৰায় গৈ থাকে তেওঁলোকে। কিন্তু যোৱা 6 সপ্তাহ ধৰি চীনা সৈনিকে ভাৰতৰ এই 8টা পেট্ৰলিং পইণ্টৰে প্ৰায় তেওঁলোকে 5টা পেট্ৰলিং পইণ্ট নিজৰ কব্জাত কৰি লয়। আনহাতে এই 5টা তেওঁলোকৰ যিখিনি পিক পইণ্ট আছিলে, সেই পিক পইণ্টত তেওঁলোকে নিজৰ অস্থায়ী কেম্প সাজি লয়। এনেকুৱা লাইন অফ একচুৱেল কণ্ট্ৰলৰ কোনোবা এখন ঠাইত তেওঁলোকে অস্থায়ীভাৱে কেম্প সাজি লয়। কিন্তু যেতিয়া ভাৰতৰ সৈনিকসকলে তাত পেট্ৰলিং কৰিবলৈ যায় বা ভাৰতীয় সৈনিকসকলে যেতিয়া তালৈ যায়, তেতিয়া তেওঁলোকে দেখে যে তেওঁলোকৰ যিখিনি পেট্ৰলিং পইণ্ট আছিলে, সেই পেট্ৰলিং পইণ্টৰে 8টা আছিলে, টোটেল 8টা আছিলে, 8টাৰে 3টাত তেওঁলোকে অলৰেডি কব্জা কৰি লৈছে। ভাৰতীয় জোৱানসকলে তেওঁলোকক কয় যে তাৰ পৰা তেওঁলোকক পিছলৈ ঘূৰি যাবলৈ কয়, কিন্তু যোৱা 6 সপ্তাহ ধৰি তেওঁলোকে তাতেই থাকে, তাৰ পৰা তেওঁলোকে ঘূৰি নাযায়। ফলত ভাৰতীয় সৈনিক আৰু চীনা সৈন্যৰ মাজত যথেষ্টখিনি তেওঁলোকৰ মাজত আলোচনা হয়। বৰ্তমানলৈকে প্ৰায় 4খনমান তেওঁলোকৰ আলোচনা হৈছিল, আৰু সেই আলোচনাৰ মৰ্মে তেওঁলোকে পিছলৈ যাবলৈ মান্তি হৈছিল যদিও যোৱা 15-16 তাৰিখে যেতিয়া ভাৰতৰ সন্তোষ বাবু, যিজন কমাণ্ডাৰ অফিচাৰ আছিলে, তেওঁৰ লগত 50জনমান সৈনিকে চাবলৈ যায় যে তেওঁলোকে সঁচাকৈ লাইন অফ একচুৱেল কণ্ট্ৰলৰ, অৰ্থাৎ তেওঁলোকৰ অস্থায়ী যিটো কেম্প আছিলে তাৰ পৰা তেওঁলোকে পিছলৈ গৈছে নে নাই সেই কথা তেওঁলোকে চাবলৈ তালৈ গৈছিল। কিন্তু আচৰিত কথাটো হ'ল, তেওঁলোকে তালৈ যেতিয়া গৈছিল তেতিয়া কিন্তু প্ৰায় 250জন চীনা সৈনিকে যুদ্ধৰ বাবে প্ৰস্তুতি চলাই আছিল। যুদ্ধ মানে তেওঁলোকে অস্ত্ৰৰে নহয়। কিন্তু আৰু এটা কথা উল্লেখ কৰোঁ যে 1967 চনৰ যিটো যুদ্ধ হৈছিলে, সেই যুদ্ধত তেওঁলোকে দুয়োখন দেশে এটা চুক্তি কৰে যে ভাৰত চীন সীমান্তত যদিও পেট্ৰলিং কৰা হ'ব, যদিও ভৱিষ্যতে বিভিন্ন ধৰণৰ পেট্ৰলিং তেওঁলোকে কৰিব, কিন্তু তেতিয়া তেওঁলোকে কিন্তু কোনো ধৰণৰ অস্ত্ৰ লগত লৈ পেট্ৰলিং কৰিব নোৱাৰিব। সেই মৰ্মে ভাৰতীয় সৈনিকসকলেও কোনো ধৰণৰ অস্ত্ৰ লগত নিয়া আছিল, আৰু তেওঁলোকেও চীনা সৈনিকসকলেও কোনো ধৰণৰ অস্ত্ৰ লগত অনা নাছিল, কাৰণ এইটো তেওঁলোকৰ চুক্তি আছিল। কিন্তু যদি অস্ত্ৰ প্ৰয়োগ নাই কৰা, তেনেহ'লে ইমানখিনি সৈনিকৰ মৃত্যু কেনেকৈ হ'ল, তেওঁলোকে ইমানখিনি সৈনিকৰ শ্বহীদ কেনেকৈ হ'ল, কথাটো এইখিনিতে সকলোকে আচৰিত কৰিব। যোৱা সোমবাৰে ৰাতিপুৱা যিহেতু তেওঁলোকে দুয়োটা দেশৰে 2জন কমাণ্ডাৰ অফিচাৰে তেওঁলোকে আলোচনা কৰে যে তাৰ পৰা তেওঁলোকে আঁতৰি যাব বা তেওঁলোকে কোনো ধৰণৰ পেট্ৰলিং তাত নচলাব, তেওঁলোকে নিজৰ ঠাইলৈ গুচি যাব। কিন্তু সোমবাৰে যেতিয়া আবেলি অৰ্থাৎ নহয়, তেওঁলোকে গধূলি সময়ত যিহেতু গৈছিলে, সন্তোষ বাবু আৰু 50জন আমাৰ ভাৰতীয় সৈন্যসকলে যিহেতু তাত পেট্ৰলিঙৰ কাৰণে গৈছিলে, তেওঁলোকে আচলতে চাইনিজসকলে তাৰ পৰা গ'ল নে নাই সেই কথা তেওঁলোকে যেতিয়া চাবলৈ যায়, কিন্তু চাবলৈ যোৱাৰ সময়ত প্ৰায় 250জন চীনা সৈনিকে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে। আৰু আক্ৰমণটো অস্ত্ৰৰে নহয়, তেওঁলোকক ডাঙৰ শিলগুটি অথবা বিভিন্ন ধৰণৰ তেওঁলোকে বেট সদৃশ হকী বেট বা মুঠতে বিভিন্ন ধৰণৰ বেট তেওঁলোকে লগত লৈ আহিছিল। চুক্তিত উল্লেখে আছে যে অস্ত্ৰ নিব নোৱাৰিব, গতিকে তেওঁলোকে অস্ত্ৰ নানি তাৰ ঠাইত তেওঁলোকে কিন্তু বেট বা বিভিন্ন ধৰণৰ বেলেগ সামগ্ৰী আনিছিল, যাৰ ফলত তেওঁলোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। ফলত বৰ্তমানলৈকে হিচাপ কৰা মতে 20জন সৈনিক শ্বহীদ হয়। আনহাতে এইখিনিতে ANI ৰিপৰ্টত কয় যে 43জন চীনা সৈনিকৰ মৃত্যু হয়। কিন্তু এই কথা স্পষ্ট কৰিব নোৱাৰি, কিয়নো চীনে কেতিয়াও তেওঁলোকৰ নাম্বাৰৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও সঁচা কথা নকয়, কাৰণ তাৰ প্ৰমাণ আমি ইতিমধ্যে কৰোণা ভাইৰাছৰ ক্ষেত্ৰত লাভ কৰিছোঁৱেই। আনকি 1974 চনৰ যিটো যুদ্ধ হৈছিলে, তাৰো একজেক্ট ডাটা আজিলৈকে তেওঁলোকে দিব পৰা নাই। গতিকে ভাৰত আৰু চীনৰ সীমা বিবাদ এইটোৱে প্ৰথম নহয়, ইয়াৰ আগতেও বহুতবাৰ হৈছে। কিন্তু যোৱা প্ৰায় 58টা বছৰৰ পাছত প্ৰথমবাৰৰ বাবে চীন আৰু ভাৰতৰ সীমান্তত কিন্তু শ্বহীদ হৈছে। এইখিনিতে গ্ল'বেল টাইমছৰ যিজন এডিটৰ হয়, এডিটৰজনে পোষ্ট এটা কৰিছিল যে তেওঁ কৈছে এই ক্ষেত্ৰত চীনৰ কিমানজন সৈনিক এতিয়ালৈকে মৃত্যু হৈছে সেই কথা তেওঁলোকে স্পষ্ট কৰা নাই, কাৰণ তেওঁ উল্লেখ কৰা মতে কৈছে যে
চাইনাই তেওঁলোকৰ সৈনিকৰ যিটো মৃত্যু সেই মৃত্যুক কাৰো লগত তেওঁলোকে তুলনা কৰিব নিবিচাৰে যাতে তেওঁলোকৰ মাজত কোনো ধৰণৰ ভয় অথবা চিন্তা নহয় ভাৰত চীন সীমান্তৰ এই বিবাদত দুয়োখন দেশৰ মাজত লাভ নহ'লেও পশ্চিমীয়া দেশকেইখনত কিন্তু বহুত লাভ হৈছে কাৰণ ইতিমধ্যে এক্সপ্ৰেছ নামৰ নিউজ পেপাৰ আৰ্টিকল হিচাপে তেওঁলোকে উল্লেখ কৰিছে যে চাইনা আৰু ইণ্ডিয়াৰ যিটো বৰ্ডাৰৰ মাজত যিটো বিবাদ চলিছে সেইটো World War III ষ্টাৰ্ট হোৱাৰ চিন বুলি তেওঁলোকে উল্লেখ কৰে আনহাতে ভাৰত আৰু চীনৰ এই বিবাদটো টুইটাৰতো World War III হিচাপেই ট্ৰেণ্ডিঙত আছে চাবলগীয়া কথাটো হ'ল যে এই ক্ষেত্ৰত USAৰ সমৰ্থন কেনেকুৱা কেইদিনমান পূৰ্বে ডনাল্ড ট্ৰাম্পে ভাৰতবৰ্ষত আহি গৈছে ভাৰতৰ লগত তেওঁলোকে বিভিন্ন ধৰণৰ চুক্তিত আবদ্ধ হৈছে আনকি কিছুদিন পূৰ্বে USAৰ পৰা ভাৰতলৈ বিভিন্ন ধৰণৰ অস্ত্ৰ পাতি তেওঁলোকে যোগান ধৰে গতিকে ভাৰত আৰু চীনৰ এই সীমা বিবাদত লৈ কিন্তু USA কৈছে যে এই কথাটো সকলোবিলাক ঘটনাবিলাক তেওঁলোকে শান্তিভাৱে মীমাংসা কৰিব লাগে ডনাল্ড ট্ৰাম্পৰ এনে ধৰণৰ ভাষ্য অতি গুৰুত্বপূৰ্ণ কাৰণ 2020 চনৰ নৱেম্বৰত হ'বলগীয়া যি প্ৰেছিডেন্সিয়েল ইলেকশ্যন আছে সেই প্ৰেছিডেন্সিয়েল ইলেকশ্যনত তেওঁ যদি কেনেবাকৈ হাৰি যায় তেনেহ'লে সমগ্ৰ বিশ্ববাসীৰ আগত তেওঁ এজন দায়িত্বশীল ৰাষ্ট্ৰপতি হিচাপে নিজকে অনুভৱ কৰিব আনহাতে বৰ্তমান সময়ত আৰু এটা উল্লেখযোগ্য ঘটনা হ'ল আমেৰিকাৰ নেভি এয়াৰক্ৰাফ্ট যিটো দেখিবলৈ এনেকুৱা পেচিফিক অ'চিয়ানৰ ছাইডে তেওঁলোকে পেট্ৰলিং কৰিছে যাৰ ফলত চাইনাৰ কিন্তু এই ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছে যোৱা 15 জনত তেওঁলোকে উল্লেখ কৰে যে 3 US নেভি এয়াৰক্ৰাফ্ট কেৰিজ আৰ পেট্ৰলিং দ্য পেচিফিক অ'চিয়ান এট দ্য ছেম টাইম এণ্ড চাইনা ইজ নট হেপী গতিকে চাইনাৰ ক্ষেত্ৰত এইটো সময়ত কেৱল ভাৰতেই তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা হৈ থকা নাই USA তেওঁলোকৰ কাৰণে অতি অশান্তিৰ সৃষ্টি কৰিছে কিন্তু এইখিনিতে উল্লেখযোগ্য যে তেওঁলোকৰ এই যিটো পেট্ৰলিং এইটো ভাৰতৰ লগত তেওঁলোকৰ যিটো ৰিলেশ্যন চাইনা আৰু ভাৰতৰ বিবাদ সেইটোৰ কাৰণে নাই অহা তেওঁলোকৰ 3-4 বছৰৰ মূৰে তেওঁলোকৰ এই পেট্ৰলিংটো চলিয়ে থাকে কিন্তু তথাপিও ভাৰতৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ ঘটনা যাৰ ফলত USAৰ এনেধৰণৰ কাৰ্য দেখি চাইনাই কিন্তু কিছু সময়ৰ বাবে ভাবিবলৈ বাধ্য হ'ব গতিকে ভাৰত আৰু চীনৰ সীমা বিবাদৰ যিটো ঘটনা সেই ঘটনাক পাৰ্শ্বৰ পৰ্যায়ত কেনেধৰণৰ তেওঁলোকে ডিল কৰিব বা তেওঁলোকে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব সেয়া চাবলগীয়া ভাৰত চীনৰ এই সীমা বিবাদ কিন্তু কেৱল জম্মু কাশ্মীৰৰ ওচৰতেই সীমাবদ্ধ নহয় হয়তো অৰুণাচল বা ছিকিমৰ ছাইডেও আহিব পাৰে গতিকে দুয়োখন দেশৰে শ্বহীদ হোৱা সৈনিকসকলক কেন্দ্ৰ কৰি তেওঁলোকে দুয়োখন দেশৰ মাজত কি ধৰণৰ ব্যৱস্থা লয় বা কি ধৰণৰ তেওঁলোকৰ সম্পৰ্কৰ মাজত কেনেধৰণৰ বিভেদৰ সৃষ্টি হ'ব সেইখিনি আহিব লগা দিনকেইটাত অতি গুৰুত্বপূৰ্ণ বিষয় হ'ব গতিকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিছু কথা গম পালে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৈছোঁ আৰু ধন্যবাদ